লগতে আপোনালোকে মানে মোবাইল ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, তাৰোপৰি আপোনাৰ মানি ট্ৰেন্সফাৰ, মানে যদি আপোনালোকৰ আধাৰ লিংক আছে, আধাৰ লিংক থকা মানে যিকোনো বেংকৰ মানে গ্ৰাহকে ইয়াত মানে পইচা উইথড্ৰল কৰিব পাৰিব। চাৰ্জাৰ, মোবাইলৰ বেটাৰী, মোবাইলৰ হেডফোন, ডাটা কেবল, মেমৰি কাৰ্ড, এইবিলাখান আপোনালোকে পাব। মোবাইল মিত্ৰটো আপোনালোকে সকলোৱে ভালে আছে। বহুদিন আপোনালোকৰ মাজৰ পৰা মই আঁতৰি আছিলোঁ, মানে ভিডিঅ' দিয়া নাছিলোঁ, কিবা অসুবিধা আছিলে। ইয়াৰ বিষয়ে বাৰু মই নেক্সট ভিডিঅ' বনাম। আজি জানেই মই প্ৰায় আজি 1.5-2 বছৰ ধৰি মানে ই ৰিক্সা এখন মানে লৈছিলোঁ, মানে ই ৰিক্সাখন চলালোঁ। আপোনালোকে সকলোৱে জানে যে এতিয়া প্ৰায় ই ৰিক্সা প্ৰত্যেক ঘৰে ঘৰে হৈ গৈছে। তো এতিয়া আৰু ই ৰিক্সা আৰু ক'ত চলিব, তো ভাবিলোঁ যে কি কৰোঁ, তো চলিবতো লাগিব। তো মই আমাৰ কাশিমপুৰ বাটাবাৰী বজাৰৰ মানে হাইস্কুলৰ ফ্ৰণ্টত মানে সৰুকৈ দোকান এখন দিছোঁ। তে সৰুকৈ দোকান এখন দিছোঁ, হয়তো আপোনালোকে বহুতে গম নাপায়, তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোক সকলোকে মই মানে আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে মোৰ দোকানত মানে যাতে আহে। আপোনালোকৰ ভৰসাতে, আপোনালোকৰ আশাতে মই এই দোকানখন দিছোঁ। যদি আপোনালোকে মোৰ দোকানত নাহে তেতিয়াহ'লে মোৰ দোকান নিশ্চয় নচলিব। তাৰ বাবে মই আজিৰ এই ভিডিঅ'টো মানে বনাইছোঁ। আপোনালোকক মই আহ্বান জনাইছোঁ যে আপোনালোক সকলোৱে মোৰ দোকানত আহিব। মোৰ দোকানত মানে অনলাইনৰ কামৰ মানে সুবিধা আছে, মানে যিকোনো অনলাইন মানে কৰা হয়। লগতে আপোনালোকে মানে মোবাইল ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, তাৰোপৰি আপোনাৰ মানি ট্ৰেন্সফাৰ, মানে যদি আপোনালোকৰ আধাৰ লিংক আছে, আধাৰ লিংক থকা মানে যিকোনো বেংকৰ মানে গ্ৰাহকে ইয়াত মানে পইচা উইথড্ৰল কৰিব পাৰিব। তাৰে পিছত আপোনালোকে মোবাইলৰ সামগ্ৰী পাব, মোবাইলৰ চাৰ্জাৰ, মোবাইলৰ বেটাৰী, মোবাইলৰ হেডফোন, ডাটা কেবল, মেমৰি কাৰ্ড, এইবিলাখান আপোনালোকে পাব। মোবাইলৰ কাভাৰ, এইবিলাখান আপোনালোকে পাব। লগতে আপোনালোকে পাব মোবাইল ল'ব পাৰিব। আপোনালোকে যিটো জিঅ' মোবাইল আছে, বৰ্তমান যিটো নতুন কৰি জিঅ' মোবাইল এটা আহিছে, বেছি দাম নহয়, অলপ কিবা, সেইটো আপোনালোকে ল'ব পাৰিব। লগতে আপোনালোকে ফাইনেন্সত মোবাইল ল'ব পাৰিব। চেমচং, মোৰ ইয়াত চেমচং মোবাইলটোৱে আছে, চেমচং মোবাইলটো আপোনালোকে ফাইনেন্সত ল'ব পাৰিব। আৰু যদি চেমচং মোবাইল যদি কোনোবাই মানে মোক কল কৰে, মোৰ কণ্টেক্ট নাম্বাৰত যদি কল কৰে যে মোৰ কিবা এটা অসুবিধা আছে, মই আহিব পৰা নাই, তো মই এটা মোবাইল ল'ম, তো আপুনি মোবাইলটো লৈ আহক, মই আপোনালোকক ঘৰত লৈ গৈ মানে মোবাইলটো মানে আপোনালোকক ফাইনেন্স কৰি আপোনাক মোবাইলটো দি দিব পাৰিম। তো এনেকুৱা কিছুমান সুবিধা আছে। মই আজিৰ এই ভিডিঅ'টোত মানে বেছিকৈ হয়তো মানে খৰধৰ হৈছে, মানে বেছিকৈ আৰু নকওঁ। মই এইখিনি আপোনালোকক মানে আহ্বান জনাইছোঁ যে আপোনালোকে মোৰ দোকানত মানে আহিব। নেক্সট মই আৰু এটা মানে ভিডিঅ' বনাম। মোৰ দোকানখন হৈছে মানে সৰু, একেবাৰে সৰু, মানে টেবুল এখন লৈ মই বৰ্তমান বহি আছোঁ। তো মোৰ দোকানখন হৈছে আমাৰ যিটো হাইস্কুল আছে, LP স্কুল, হাইস্কুলৰ ফ্ৰণ্টে মোৰ দোকানখন। তো আপোনালোকক মানে সকলোকে, আমাৰ এই অঞ্চলৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে মোৰ দোকানত মানে এবাৰ আহিব। আশা কৰিছোঁ যে আপোনালোকে সকলোৱে মোৰ এই দোকানখনত মানে এবাৰ হ'লেও আহিব। আপোনালোকে মোবাইল ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, এইবিলাখান আপোনালোকে মানে পাব। তো মিত্ৰ, আপোনালোকে আহিব দেই, মোৰ এই দোকানখনত আহিব। এই দোকানখন তাৰমানে যদি আপোনালোকে নাহে তেতিয়াহ'লে কিন্তু মোৰ এই দোকানখন নচলিব। তো তাৰ কাৰণে মই আপোনালোকক সকলোকে মানে আহ্বান জনাইছোঁ যে আপোনালোকে মোৰ এই দোকানখনত মানে আহিব। আপোনালোকৰ লগত যাতে মই সদায় মানে লগ হৈ কথা বতৰা মানে পাতিব পাৰোঁ, তাৰ কাৰণে মই এই সৰুকৈ মানে দোকান এখন দি মানে বহিছোঁ, যাতে মোকো আপোনালোকে লগ পায়, আপোনালোককো মই সদায় লগ পাই থাকিব পাৰোঁ, বা মনৰ কথাবিলাখান আদান প্ৰদান কৰি থাকিব পাৰোঁ। তাৰ কাৰণে মই ইয়াতে বহিছোঁ। আপোনালোকে নিশ্চয় মানে আহিব বুলি আশা ৰাখিছোঁ।